আমাৰ এজনী গাটো আজি বেয়া নেকি বাৰু ভাল হৈ যাব ন হেল্ল' পুনৰ মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আজিনো কি ৰাখিছোঁ স্পেচিয়েল আপোনালোকক দেখাই আছোঁ মোক বোলে ধুনীয়াকৈ ৰেডি কৰিছে বাবা কি এইটো Happy birthday to you. Birthday to you. Happy birthday to you. Baba. Mask ini boleh tuh. Let's go. এজনী গাটো আজি বেয়া নেকি বাৰু ভাল হৈ যাব ন খেলিব বাবা বাবা ফুলে নেকি টুপু ধৰিছে নি গাটো ভাল লগা নাই ন টুপু ধৰিছে নি জঁপিয়াই আছে
গতিকে ইমানে আছিলে আজিৰ ভিডিঅ'টো পোৱালীজনী চাই আহিলোঁ আৰু তাই অকণমান গাটো ঠিক নাই গতিকে অনুষ্টুপীয়াকৈ আৰু তাই নিয়মটো কৰিলে যিহেতু জন্মদিন 2 বছৰ হৈছে পোৱালীবিলাকৰ জন্মদিন পাতিবলৈ সকলোৰে মন যায় ভালকৈ তথাপিও আৰু আমি হ'লেও ঘৰৰ মানুহখিনিয়ে অকণমান থাকি দিলোঁ ডিষ্টেঞ্চ মেইনটেইন কৰিবলগীয়া যিহেতু হৈছে গোটেই কাৰণে অনুষ্টুপীয়াকৈ ৰাখিলোঁ তাইৰ বাৰ্থডেটো আৰু তাই ভালকৈ থাকক জন্মদিনৰ শুভেচ্ছা আকৌ দিলোঁ এই ভিডিঅ'টোৰ থ্ৰু আৰু ইমানতে আজি মোৰ ব্লগটো সামৰিলোঁ ধন্যবাদ গতিকে শেষত কওঁ যে এই আইজনী আমাৰ পোৱালীজনী কোন নহয় আচলতে সকলোৱে সোধে বাৰু মোক গতিকে কওঁ যে এই পোৱালীজনী একেবাৰে জন্মৰে পৰাই আমি দেখা কোলাত লোৱা গতিকে তাই আমাৰ ঘৰৰ নিচিনা হৈ পৰিলে আৰু দেউতাকৰ কৰ্মসূত্ৰে আচলতে ইয়াত থকাৰ বাবে ইয়াতে থাকে গাঁৱৰ পৰা যিহেতু অসুবিধা হয় গতিকে সেই তেনেকৈয়ে থাকি আমাৰ লগতে যদিও ভাড়াঘৰত থাকে তথাপিও ভাড়াঘৰ বুলি ক'ব নোৱাৰি নিজৰ ঘৰৰ দৰেই থাকে সেইকাৰণে আমি ঘৰুৱা নিচিনাকৈ এনেকৈ থাকোঁ আৰু মানে তাই নাথাকিলে খুব বেয়া লাগে গাঁৱলৈ যেতিয়া গুচি যায় গতিকে তাইও আমাৰ বহুত মৰমৰ ঘৰখনৰ হৈ পৰিছিলে আৰু এতিয়াও মানে হয়তো গুচি গ'লে এটা সময়ত খুব দুখ লাগিব সেইকাৰণে তাইক লৈ মনবিলাকো ভাল লাগি থাকে আৰু সেয়াই আৰু ক'বলগীয়া আৰু বেলেগনো কি ক'ম তাই ভালে থাকক ন সকলোৱে সেইটোৱে কামনা কৰোঁ